যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গায়কৰ স্বাস্থ্য কেনে? জুবিন গায়কৰ স্বাস্থ্যৰ অৱস্থা কেনে? কাৰণ আপোনালোকে খবৰ পায়ে আছে সামাজিক মাধ্যমৰ জুবিন গায়কৰ হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল। তেওঁৰ মূৰ ঘূৰণি হঠাৎ সমগ্ৰ অসমৰ ৰাইজে এইটো নিউজটো পাই গৈছে। আপোনালোকে গমেই পাইছে। আজিৰ মোৰ এই ভিডিঅ'টোত তেওঁৰ স্বাস্থ্য কেনেকুৱা সম্পূৰ্ণ কথাটো আপোনালোকক কৈ আছো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁৰ মানে মূৰ ঘূৰণি হৈছিলে আৰু গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলত তেওঁ ভৰোৱা হৈছিলে আৰু তেওঁ বৰ্তমান ICUত আছে আৰু তেওঁৰ স্বাস্থ্য কেনে আৰু বহুতে জানিব খুজিছে আৰু বহুতো মেছেজ কমেণ্টো কৰিছিলে মোক, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। জানিবলৈ পোৱা মতে কণ্ঠশিল্পীগৰাকীৰ যিহেতু নেকি জুবিন গায়ক, তেওঁৰ BP টেষ্ট, CT স্কেন টেষ্ট আৰু কেইবাটাও টেষ্ট কৰা হৈছে জানিবলৈ পোৱা মতে, আৰু তেখেতে হাত আৰু ভৰিত আঘাত পাইছে বুলি জানিবলৈ পোৱা গৈছে। আৰু যদি তেখেতৰ বৰ্তমান আৰু স্বাস্থ্যৰ অৱস্থা কেনে জানিবলৈ খোজে তেনেহ'লে চিকিৎসকে জনাইছে যে তেওঁ অলপ সুস্থ হৈ উঠিছে বুলি জনাইছে চিকিৎসকে, আৰু কোনো চিন্তাৰ কাৰণ নাই বুলি জনাইছে চিকিৎসকে জানিবলৈ দিছে আৰু তেখেতৰ সম্পূৰ্ণকে সুস্থ হৈ উঠিব তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে গম পাইছে অলপমান জুবিন গায়ক ডাঙৰীয়াই অলপমান সুস্থ হৈ উঠিছে, তো তাৰ বাবে চিকিৎসকে জানিবলৈ দিছে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু তেখেতক যিহেতু অকণমান সুস্থ হৈ উঠক আৰু ভালকৈ সম্পূৰ্ণকৈ ভাল হওক, সেইটো কাৰণে সমগ্ৰ অসমৰ ৰাইজে প্ৰাৰ্থনা কৰিব। তাৰ বাবে আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আৰু মই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো যদি চাই আছে আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'ত নতুনকৈ আপোনালোকক লগ পাম।